টেকনিকেল আছামিজ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক Realme C15 ৰ বিষয়ে ক'বলৈ গৈ আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Realme C15 এই মোবাইলটো কেইসপ্তাহমানৰ আগত ইণ্ডোনেছিয়াত লঞ্চ হ'ল। এই মোবাইলটো সকলোতকৈ ডাঙৰ স্পেচিফিকটো হৈছে 6000 mAh বিগ বেটাৰী। 6000 mAh ৰ বিগ বেটাৰী Realme C15 ত সোমাই দিয়া হৈছে। এই মোবাইলটো ইণ্ডিয়াত হয়তো আৰু এমাহ দুমাহমানৰ পিছত লঞ্চ হৈ যাব পাৰে। Realme C15 ৰ ডিছপ্লে চাইজ 6.5 ইঞ্চ HD প্লাছ LCD ডিছপ্লে। ইয়াৰ যোনটো ৰিজলিউশ্যন হয় সেইটো 720x1600। স্ক্ৰীনটো বডি ৰেচিঅ' হ'ব সেইটো 88.7% হ'ব। আৰু ডিছপ্লে যিটো গ্লাছ ব্যৱহাৰ কৰা আছে সেইটো কৰ্নিং গৰিলা গ্লাছ হ'ব। কৰ্নিং গৰিলা গ্লাছ 5ৰ প্ৰটেকশ্যন থাকিব। এণ্ড বেকটো পলিকাৰ্বনেটেই হ'ব, প্লাষ্টিক ব্যৱহাৰ কৰা আছে। Realme C15 ত আপোনালোকে ফ্ৰণ্ট কেমেৰা 8 মেগাপিক্সেলৰ কেমেৰা পাব এণ্ড বেক কেমেৰা কোৱাড কেমেৰা পাব 13 মেগাপিক্সেলৰ কোৱাড কেমেৰা উইথ f2.2 অপচৰৰ। Realme C11 ত আপোনালোকে ডুৱেল কেমেৰা পাইছিল, কিন্তু শেপটো চাৰিচুকীয়া শেপ আছিলে। এতিয়া Realme C15 ত কোৱাড কেমেৰা পাব আৰু শেপটো চাৰিচুকীয়া শেপৰে হ'ব। আৰু বেকফালে আপোনালোকে ফিংগাৰপ্ৰিণ্ট সেন্সৰ পাব। Realme C15 ত আপোনালোকে দুটা কালাৰ পাব, এটা কালাৰ আছে গ্ৰে আৰু এটা হ'ব ব্লু। ইয়াৰ চাৰ্জিং পোৰ্টটো আপোনালোকে মাইক্ৰ USB পাব, লগতে 18 ৱাটৰ ফাষ্ট চাৰ্জাৰ আপোনালোকে বক্সতে উপলব্ধ পাব এণ্ড 3.5mm অডিঅ' জেক পাব। এই মোবাইলত আপোনালোকে তিনিটা ভেৰিয়েণ্ট পাব। ফাৰ্ষ্ট 3GB ৰেম 64GB ষ্ট'ৰেজ, সেইটোৰ প্ৰাইচ হ'ব 10,000 টকা। নেক্সট 4GB ৰেম 64GB ষ্ট'ৰেজ, সেইটোৰ দাম হ'ব 11,000 টকা। নেক্সট 4GB ৰেম 128GB ষ্ট'ৰেজ, সেইটোৰ দাম হ'ব 12,500 টকা। আৰু ইয়াৰ সকলোতকৈ মেইন স্পেচ সেইটো হৈছে ইয়াৰ প্ৰচেছৰ হ'ব MediaTek Helio G35। তো মোবাইলটোৰ সকলো স্পেচিফিক আপোনালোকক ক'লোৱে। মোবাইলটো যথেষ্ট ভাল দামতে ভালখিনিয়ে দিছে। 6000 mAh বিগ বেটাৰী, 6.5 ইঞ্চ HD প্লাছ LCD ডিছপ্লে, কোৱাড কেমেৰা ছেটআপ, ফিংগাৰপ্ৰিণ্ট সেন্সৰ এণ্ড কৰ্নিং গৰিলা গ্লাছ 5 প্ৰটেকশ্যন। Realme C15 আপোনাক সকলোবোৰ স্পেচিফিক ক'লো যিখিনি জানিবলগীয়া আছিল। হয়তো এই মোবাইলটো এতিয়া কেইমাহমানৰ পিছত আমাৰ ইণ্ডিয়াতো লঞ্চ হ'ব। তো যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব।